অসমত আৰু বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা বঙাইগাঁও জিলাত নতুনকৈ COVID-19 আক্ৰান্ত হৈছে 4জনকৈ লোক সমগ্ৰ বিশ্ব তথা দেশৰ পৰা COVID-19 প্ৰতিহত কৰাৰ যুঁজত চৰকাৰ আৰক্ষী সহিত অগ্ৰণীয় দায়িত্ব পালন কৰা সাংবাদিকসকলক সাহায্য সামগ্ৰী প্ৰদান কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনৰ স্বৰ্গীয় চৰণ সিং তাৰ হস্ততাঁত বয়নশিল্পৰ উদ্যোগত হাহাকাৰ শিপিনীসকল লকডাউনৰ বাবে উৎপাদিত বস্ত্ৰ বিক্ৰী বন্ধ হোৱাত এমুঠি অন্নৰ বাবে কৰিব লগা হৈছে হাহাকাৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া ভাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অসমত আৰু বৃদ্ধি পাইছে মহামাৰী COVID-19 আক্ৰান্তৰ সংখ্যা বঙাইগাঁও জিলাত নতুনকৈ COVID-19 আক্ৰান্ত হৈছে 4জনকৈ লোক এই লৈ অসমত COVID-19 আক্ৰান্ত মুঠ আক্ৰান্তৰ সংখ্যা এতিয়া হ'লকৈ 41 জন অসমত আৰু বৃদ্ধি পাইছে মহামাৰী COVID-19 আক্ৰান্তৰ সংখ্যা বঙাইগাঁও জিলাত নতুনকৈ COVID-19 আক্ৰান্ত হৈছে 4জনকৈ লোক এই লৈ অসমত COVID-19 আক্ৰান্তৰ মুঠ আক্ৰান্তৰ সংখ্যা এতিয়া হ'লকৈ 41 জন ইয়াৰ পূৰ্বে একেখন জিলাৰে এগৰাকী কিশোৰী COVID-19 চিকাৰ হয় ইতিমধ্যে 41 জনৰ ভিতৰত 29 জন ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰি সম্পূৰ্ণ সুস্থ হৈ হস্পিটেলৰ পৰা ৰিলিজ পাইছে এজনৰ মৃত্যু হৈছে বিপৰীতে বৰ্তমান 11 জন COVID-19 আক্ৰান্ত আছে সক্ৰিয় অৱস্থাত উল্লেখযোগ্য যে এই সকলোবোৰ COVID-19 আক্ৰান্ত ৰোগীসকলৰ সম্বন্ধ নিজামুদ্দিনৰ সৈতে বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত জানিব দিছে এইখিনিতে চিন্তনীয় বিষয় যে তৎসত্ত্বেও অসমৰ একাংশ লোক এতিয়াও COVID-19 ৰোগৰ ভয়াৱহতাৰ প্ৰতি অকণো নহয় চিৰিয়াছ সেয়েহে এতিয়া হাতত সময় থাকোঁতে COVID-19 প্ৰতিৰোধক লৈ চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা বিভিন্ন গাইডলাইন তথা নীতি নিৰ্দেশনা অতি গুৰুতৰভাৱে আৰু শৃংখলাবদ্ধভাৱে মানি চলিব লাগিব কিয়নো অসম এতিয়া আগন্তুক দিনত COVID-19 পৰা আৰু অধিক সংক্ৰমণৰ আশংকা কৰা হৈছে ব্যুৰো ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্ব তথা দেশৰ পৰা COVID-19 মহামাৰী প্ৰতিহত কৰাৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ যি যুঁজ তাত সাংবাদিকসকলেও নিষ্ঠাৰে অগ্ৰণী ভূমিকা পালন কৰি আহিছে অসম চৰকাৰে এনে কথাত গুৰুত্ব আৰোপ কৰি মহামাৰী COVID-19 যুঁজত অগ্ৰণী ভূমিকা পালন কৰা আটাইবোৰ সাংবাদিকৰ নামত ঘোষণা কৰিছে 50 লাখ টকাৰ জীৱন বীমা সংবাদ মাধ্যমৰ যোগে কোভিড মহামাৰী ভয়াৱহতাৰ তথা সংক্ৰমণৰ পৰা নিজৰ লগতে চুবুৰীয়া স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত খবৰবোৰ প্ৰতিটো জনসাধাৰণৰ কাষ চপাই দিছে সাংবাদিকসকলে নিজৰ জীৱনক তুচ্ছাৰ কৰি সমাজ তথা দেশবাসী কৰোনাৰ পৰা সাৱধানতাৰ অৱলম্বনৰ ক্ষেত্ৰত জনতাক সজাগ সচেতন কৰাৰ লগতে কৰোনা সংক্ৰমণ সংক্ৰান্তত প্ৰতিটো খবৰ দিছে এনে কাৰ্য সম্পাদনৰ সন্মান তথা স্বীকৃতি জনাই কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে ডিফুত বৃহস্পতিবাৰে এই সকল সাংবাদিকক খাদ্য সামগ্ৰী প্ৰদান কৰে এইদৰে কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে নিজৰ দায়িত্ব ভাবি সাংবাদিকসকলৰ প্ৰতি এই দায়বদ্ধতা সম্পাদন কাৰ্য নিশ্চয়কৈ প্ৰশংসনীয় বুধবাৰে ডিফু থানা চৌহদত আয়োজন এক অনুষ্টুপীয়া অনুষ্ঠান আয়োজন কৰি আৰক্ষী প্ৰশাসনে সাংবাদিকসকলক এইদৰে প্ৰদান কৰে সাহায্য সামগ্ৰী আৰু এই অনুষ্ঠানত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী ডিফু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংটি ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ সভাপতি কিৰি ৰংহাং উপদেষ্টা সঞ্জু বৰা বিশিষ্ট সাংবাদিক কমৰুল খান প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে SP sir Devojit Deori for providing relief materials to media persons who have working in these situations of the COVID-19. So I, on behalf of District Press Club,
We would like to thank once again and for providing relief materials for media persons who are very much in need. Thank you. আজি আমি এছপি তৰফ ডিপু এছপি তৰফৰ পৰা আমি কেইটামান হকাৰ্ছ আৰু ৱৰ্কিং জাৰ্নেলিষ্ট যিকেইটা বহুত কষ্ট কৰিছে এই লকডাউন সময়ত তো ইহঁতক আমি সহায় হিচাপে কিবা এটা দিছোঁ আৰু সেইটো আমি মানে আমাৰ ডি চি ছাৰ আৰু আমাৰ এছ পি ছাৰে ইনিচিয়েটিভ লৈছে আৰু সেই ছাৰে ইনিচিয়েটিভ লোৱাৰ কাৰণে আমি এই কামটো কৰিব পৰা হৈছে আজি আৰু তেনেকৈ আৰু বিশেষ একো ক'ব লগীয়া নাই আমি সেইটো মানে মাত্ৰ সহায় হিচাপে দিছোঁ যে এইকেইটা ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আজি হকাৰ্ছসকল ইহঁতে বহুত কষ্ট কৰি আমাক পেপাৰ ৰাতিপুৱা আমি পেপাৰ পঢ়িব পাওঁ আৰু ইহঁতে বহুত কষ্ট কৰি আমাক পেপাৰটো দিয়ে আৰু আমাৰ ৱৰ্কিং জাৰ্নেলিষ্টকেইটা ইমান লকডাউন সময়ত গাড়ী ঘোঁৰা নাই তথাপি ইহঁতে খোজকাঢ়ি হ'লেও কষ্ট কৰি নিউজকেইটা আমাক দিব পাৰিছে বা আমি চাব পাইছোঁ সেইকাৰণে আমি বহুত সুখী আৰু এইকাৰণে আমি এইকেইটা কষ্ট দেখি আমি সহায়টো অলপ হ'লেও এছ পি তৰফৰ পৰা আমি সহায় দিছোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বজুৰি COVID-19ক লৈ ত্ৰস্তমান ক্ৰমে সংখ্যাই ৰূপ লোৱা এই মহামাৰী প্ৰতিৰোধৰ বাবে অব্যাহত লকডাউনৰ বাবে কাৰ্বি আংলং জিলাৰ মাঞ্জাস্থিত চৰণ সিং তাৰা বয়ন শিল্প উদ্যোগৰ শিপিনীসকলৰ বিলৈ পানীৰ হানাচৰা অৱস্থা হৈছে এইখনে স্বৰ্গীয় চৰণ সিং তাৰৰ হস্ততাঁত বয়ন শিল্পৰ উদ্যোগ বৰ্তমান অতি আধুনিকতাৰ দিশে সমাজ গতি কৰাৰ বিপৰীতে কাৰ্বি সমাজৰ পৰম্পৰাগত তথা জাতীয় ঐতিহ্য বহন কৰা সাজ পোছাক তথা বস্ত্ৰ উৎপাদন কৰে এইখন উদ্যোগত কাৰ্বি আংলং জিলাকে ধৰি বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিপিনীসকলে নিজৰ দক্ষতাৰে বৈ উলিয়াই হৰেক জিলাখনৰ বিভিন্ন বজাৰত বিক্ৰী হয় কিন্তু কৰোনা তথা COVID-19 প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত উৎপাদিত বস্ত্ৰ বিক্ৰী বন্ধ হৈ পৰিছে ফলত উপাৰ্জন বন্ধ হৈছে এইসকল শিপিনীৰ এতিয়া এনে চূড়ান্ত অৱস্থা পাইছে যে এইসকল শিপিনীয়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি আছে এই দুৰ্দিনত এতিয়ালৈকে কোনো হৃদয়বান ব্যক্তি বা দল সংগঠনেই আহি থিয় দিয়া নাই অভাৱ অনাটনত জৰ্জৰ এইসকল শিপিনী এই সময়ত ভীষণ দুশ্চিন্তাৰে পাৰ কৰিছে দিন উপায়ন্তৰ শিপিনীসকলে কাট নিউজৰ জৰিয়তে আকুল প্ৰাৰ্থনা কৰিছে কোনো হৃদয়বান ব্যক্তি তথা দল সংগঠনৰ পৰা সাহায্যৰ lockdown tak lem ik bom la kusi mentuni mentena utu bhara pon pon kelas endam pon ni siksaksi ma hon ba hai ke wan siksaksi ma siksak ta do bhara ta dorso da antala pusi dam bom lo নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক সুভাষ দাস আৰু নাই অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক তথা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সভাৰ শতবৰ্ষী বিশেষ সন্মান প্ৰাপক সুভাষ দাসে তেখেতৰ অজস্ৰ গুণমুগ্ধ কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰি স্বৰ্গধামলৈ গতি কৰিলে বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক সুভাষ দাস আৰু নাই অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক তথা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সভাৰ শতবৰ্ষীৰ বিশেষ সন্মান প্ৰাপক সুভাষ দাসে তেখেতৰ অজস্ৰ গুণমুগ্ধ কনুৱাই ইহ সংসাৰ ত্যাগ কৰি স্বৰ্গধামলৈ গতি কৰিলে বিগত ধৰি জটিল ৰোগত আক্ৰান্ত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিয়োগৰ বাতৰি পাই শোকত স্মীয়মান হৈছে জিলাবাসী সুভাষ দাসৰ বিয়োগত অপূৰণীয় ক্ষতি হ'ল জিলা সাহিত্য সভাৰ তেখেতৰ বিদেশী আত্মা সৎগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই তেখেতৰ অনেক গুণমুগ্ধ শ্ৰদ্ধাঞ্জলি জনাইছে
আমাৰ কাট নিউজৰ পৰিয়াল গোষ্ঠীৰ তৰফৰ পৰাও তেখেতৰ বিদেশী আত্মা স্বৰ্গৰ প্ৰাপ্তি হওক তাকে কামনা কৰিলোঁ। খেৰণীত কপিল নৈৰ পানীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ। স্থানীয় আশংকাৰ সহযোগত SDRFে উদ্ধাৰ কৰে সুৰজ বিশ্বকৰ্মা বয়স 40 নামৰ লোকজনৰ মৃতদেহ। একেৰাহে 1.5 ঘণ্টা শ্বাসৰুদ্ধ অভিযানত SDRF দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহটো। উল্লেখ্য যে যোৱাকালি খেৰণী নেপালী বস্তিৰ বাদল বিশ্বকৰ্মা বয়স 13 আৰু ৰাজকুমাৰ বসুমতাৰীৰ সৈতে সুৰজ বিশ্বকৰ্মা বয়স 43 গৈছিল আমৰেং বনা অঞ্চলত খৰি লৰাবলৈ। আবেলি পৰত আটাইকেইজন খৰিবোৰ সাজি পানীৰে আনি থকা অৱস্থাত খেৰণী কপিলী নদীৰ ওপৰত থকা দলঙৰ তলত সংঘটিত হৈছিল অঘটনটো। দলংখনৰ খুঁটাৰ ওচৰত ভোৰটো লাগি ধৰাত এৰাবলৈ যাওঁতে চাৰিওজনকো পানীৰ সোঁতে টানি লৈ যায়। ফলত সুৰজ বিশ্বকৰ্মা সলিল সমাধি হোৱাৰ বিপৰীতে আন 3জন প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছিল। ইয়াৰে ভিতৰত ৰাজকুমাৰ বসুমতাৰীৰ অৱস্থা সংকটজনক। স্থানীয় ৰাইজে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যোৱাকালি আমাক খবৰ দিছিলে ৰাতি, গতিকে আমি তাৎক্ষণিকভাৱে আমি আহিছোঁ। আমাৰ বিট ড্ৰাইভাৰ্ছ লগত লৈ আহিছোঁ আৰু আমাৰ কৰ্মীবৃন্দ সকলোৱে মিলি পেলাই আমি উদ্ধাৰ কৰিছোঁ। কিমান সময় চেষ্টাত আপোনালোকৰ সক্ষম হৈছে? 1.5 ঘণ্টামান সময় আমি অব্যাহত ৰাখিছোঁ, কৰি আছোঁ কণ্টিনিউ কৰি পেলাই আমি 1.5 ঘণ্টাৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতিৰ। Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হয়। এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। 20 দিন ধৰি নিৰ্দিষ্ট 10 বছৰীয়া পুত্ৰৰ ফটো লৈ হোজাই সমষ্টিৰ বিধায়কৰ ভৰিত পৰি সন্তানক বিচাৰি দিয়াৰ কাতৰ প্ৰাৰ্থনা অসহায় মাতৃগৰাকীয়ে। বিগত 20 দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী 10 বছৰীয়া কিশোৰ। হোজাই জিলাৰ অন্তৰ্গত লংকাৰ পূব ভালুকমাৰী ঘৰৰ পৰা নিৰ্দিষ্ট হৈছিল উষাৰাণী দেৱনাথ নামৰ মহিলাগৰাকীৰ 10 বছৰীয়া পুত্ৰ। লংকাৰ ভালুকমাৰী 9 নং ৱাৰ্ডৰ বাসিন্দা এগৰাকী মহিলাৰ পুত্ৰ অভিজিত দেৱনাথ ঘৰৰ সন্মুখৰ পৰা হঠাতে নাইকিয়া হয়। উল্লেখযোগ্য যে দেশজুৰি লকডাউন চলি থকাৰ মাজতে সংঘটিত হয় এই ঘটনা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ আগত সমস্ত ঘটনা বিৱৰি কয় মহিলাগৰাকীয়ে। অনেক বিচাৰ খোচাৰ কৰিও কিশোৰটিৰ সম্ভেদ উলিয়াব নোৱাৰি মাতৃ উষাৰাণীয়ে লংকা আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰা হয়। কিশোৰটিৰ সন্তানহীন হোৱাৰ আঁৰত ঘৰৰ সীমাৰ সঞ্জয় দেৱনাথ আৰু অপু দেৱনাথ জড়িত থকাৰ সন্দেহ কৰা হৈছে। কিন্তু আজি 20 দিন উকলি যোৱাটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত অসহায় তথা উপায়ন্তৰ মাতৃগৰাকীয়ে হোজাইৰ বিধায়ক হীৰাদিত্যৰ ভৰিত পৰি নিৰ্দিষ্ট সন্তানক বিচাৰি দিয়াৰ কাতৰ প্ৰাৰ্থনা কৰে। মোৰ এছপিৰ লগত অ'চিৰ লগত কণ্টিনিউৱাছ এই বিষয় লৈ আলোচনা চলি আছে। তেওঁলোকে কৈছে যে এইটো অলপ আচৰিত পাইছে যে ল'ৰাটো কেনেকৈ ভেনিছ হৈ গ'ল, কাৰণ লকডাউন পিৰিয়ডত ফটকৈ লংকাৰ পৰা বাহিৰত যাব নোৱাৰে। সেইকাৰণে ল'ৰাটো তেওঁলোকে এনেকুৱা এটা ভাবিছে যে হয়তো লংকাৰ ওচৰে পাছৰে ক'ৰবাত আছে। তেওঁলোকে যিটো FIR দিছিলে অন দ্য বেচিছ অফ দ্য FIR তেওঁলোকে
মানে হুদা পোছা কৰি আছে আজিও কৰি আছে অলপ আগতে মই অচিৰ লগত আকৌ কথা পাতিলোঁ কৈছে যে এতিয়াও মানে সেই মানুহখিনিক তেওঁলোকে পুলিচ ষ্টেচনত মাতি পেলাই আৰু কথা বাৰ্তা পাতি আছে সুধিছে আৰু কিবা হয়তো এটা আভাস এটা আহিছে দেখা যাক আমি এতিয়াতো কেছটো ইনভেষ্টিগেশ্যনত আছে যেতিয়া ফটকে কোৱাটো তেনেকৈ টান হ'ব কিন্তু পুলিচে আমাক আশ্বাসন দিছে যে যিমান সোনকালে পাৰে তাৰ এটা সঠিক সিদ্ধান্ত এটা ওলাব লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ বিগত কেইবাদিন ধৰি সময়ে সময়ে অহা ধুমুহাই হামৰেঞ্চৰৰ বহু অঞ্চলত কৰিছে বিস্তৰ ক্ষতি সাধন বহুতৰ বাসগৃহ প্ৰবল ধুমুহাই টিনপাত উৰুৱাই নিয়াৰ লগতে বাৰীৰ ফচল তথা গছ গছনি ভাঙি তছনছ কৰে আৰু এই ভয়ংকৰ ধুমুহাত হামৰেঞ্চ 4 নং তিৰিকিম চাৰ্থে গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বিস্তৰ ক্ষতি সাধন হয় প্ৰবল ধুমুহাত তিৰিকিম গাঁৱত বহু পৰিয়ালৰ বাসগৃহ ধুমুহাই তছনছ কৰি পেলায় কাৰোবাৰ ঘৰৰ টিনপাত যদি উৰুৱাই নিছে কাৰোবাৰ ঘৰৰ বেৰা পৰ্যন্ত ভাঙি উৰুৱাই পেলাইছে ধুমুহাই লগতে বিস্তৰ ক্ষতি সাধন হৈছে বাৰীৰ ফচল উল্লেখযোগ্য যে এই সকলৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় ৰংহাং নামৰ লোকজনৰ পৰিয়ালৰ ঘৰ হামৰেন পৌৰসভাৰ 4 নম্বৰ ৱাৰ্ড কমিছনাৰ লাহৰ ক্ৰৈ এই সন্দৰ্ভত বিতং খবৰ জানিবলৈ তিৰিকিম গাঁৱত উপস্থিত হয় আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা ৰংহাঙৰ পৰিয়ালক চাউল দালি নিমখ আদি খাদ্য সামগ্ৰী প্ৰদান কৰে উল্লেখযোগ্য যে এই ধুমুহাত 11টা বাসগৃহ ক্ষতিগ্ৰস্ত হয় ডিষ্ট্ৰিক্ট ডিএছআৰ মেনেজমেণ্ট অথৰিটি আৰু স্থানীয় এমএচিৰে এই সংক্ৰান্তত ভালদৰে আলোচনা কৰি ৱাৰ্ড কমিছনাৰ ক্ৰয় সাহায্য প্ৰদানৰ বাবে প্ৰয়াস কৰাৰ আশ্বাস প্ৰদান কৰে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটি por mane la nili tumta la arnita lang don por dalo ma da por ko an mayong bayi jet hini ga chiti malom alom bon lo ana por lo ko son si ke krep ilong lok lo ki krep ilong lo wathi mane yo la to mon char ting he pu ni hang pen pu ni re pen sirang mati to mon da ke lo to mon ke lo le do me nang ting chai lo nang lok plai lo engke nili tumta thang ta che pek thet lo các osmar hong pharla pen mi ka ching hip amat ampar ke korea rong sinang ki lok tin kok lo ni libang ke ma pare ing hap nang ching pulo ampar la phar kong rong si nang ke bab lo engke teji pulo te thek the dalo ni li tumang ke dak hem si ar ting rat lo ke thepi ga yok patumia ni ang sam het stame nili nang chi humri lo la so nang ko humri hut nili thang ta pajir long te ka movies tame isan vet ki chuaphan nili non het jong sang la pen dali jang thu harsun pajir te kang lo athi bangke kan hok thi thupik lo theng pisi bab rai do dima be lo la sila son thak thak kan hok bangke tirkima rong long non pen batahinya phoi kan hok do lo athi bangke bakia diman kan hok ta na hok lo sta akisignai mane la helo kan hok ke thinai bangke la si hala hai huya tum phans tame kimisen jitu disaster management pen tame kirap ka pijil ria phan nili ye ma tum long tame nili chingki chingwai pidun হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ